शिवाय शंकरा तेरे जाप के बिना भोलेनाथ शंकरा चले ये सांस किस तरह। हेलो गाइस, आज बर्तमान शिवरात्रि और आपनालोके देखिसे मोर कपालत फटा फुट आछे। मैं बर्तमान पूजा चूजा करि आहिलो और भगवाনৰ ওচৰত एटुৱে प्रार्थना करिছো आपनालोके भाले भाले थाকক, मंगले थाকক। सो आशीर्वाद करिছো जाते सबे भालदरे थाके और এইখিনিয়ে কওঁ। আৰু আজি মই থাকোঁ পদুমবাৰী জালুকবাৰীৰ ওচৰতে। চ' আমাৰ তাতে শিৱৰাত্ৰি পূজা হৈ আছে আৰু ৰাতিও বহুত কিবা কিবি আছে। মই আপোনালোকক দেখাই যাম, আপোনালোকে কেৱল ভিডিঅ'টো চাই থাকিব। বলক মন্দিৰলৈ যাওঁ, মন্দিৰত কি হৈ আছে চাওঁ। আৰু মই ৰাতিপুৱা পূজা কৰি আহিলোঁ আৰু উঠি পেলাই ব্লগটো বনোৱা নাই, ভাবিলোঁ পূজা চূজা কৰি পেলাই মই আপোনালোকক ইন্ট্ৰডাকশ্যনটো দিওঁ। চ' সেইটো কাৰণে মই এতিয়া ব্লগটো বনালোঁ আৰু আপোনালোকক বলক মন্দিৰত কি হয়, ৰাতি নাম আছে, চবখিনি আছে। আপোনালোকে কেৱল ভিডিঅ'টো চাই থাকিব। বলক सृष्टि के जन्म से भी पहले तेरा वास था, ये जग रहे या ना रहे स्टूडियो खुल्नु न জালুকবাৰী কমতে কৰি দিব যায় 3000 মান, বেলেগত বেছি ল'ব 10,000 মান।